সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ মোৰ আজিৰ দেৱালীৰ ব্লগটো। তো সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজিৰ দিনটো আমি কেনেদৰে পাৰ কৰিলোঁ তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টি আশা কৰিছোঁ শেষলৈকে চাব। মই শ্বৰ্টত দিছিলোঁ এমাজনৰ পৰা কেইটামান চাকি আনিছিলোঁ, খুব ধুনীয়া চাকিকেইটা দেখিবলৈ খুবেই মৰম লাগিছে আৰু বহুত সময় জ্বলি থাকে। যিসকলে অনা নাই আকৌ আনিব পাৰে, নেক্সট ইয়েৰ আনিব। আৰু তাৰ লগতে ল'ৰা ছোৱালীকেইটাই ৰং কৰিছিলে কেইটামান চাকি, তাকে লগালোঁ আৰু আনিছিলে বহুকেইটা চাকি লগালোঁ। এয়া চাওক, কালাৰটো দেখিছেনে ইমান ধুনীয়াকৈ আন্ধাৰ ৰুমত খুব ধুনীয়া লাগে। ইমান ধুনীয়াকৈ চাকিকেইটা লাগে আৰু বহুত সময় জ্বলি থাকে, কম তেল লাগে আৰু সেইকেইটা চাকি আমাৰ ল'ৰা ছোৱালীকেইটাই বনাইছিলে। মই দেখুৱাইছোঁ শ্বৰ্টত, আপোনালোকে যদি চোৱা নাই তেন্তে হ'লে শ্বৰ্ট ভিডিঅ'টি নিশ্চয় চাব বুলি আশা কৰিছোঁ। তাৰপিছত মই গ'লোঁ আমাৰ নামঘৰত, পুৰণা ঘৰৰ ফ্ৰণ্টতে নামঘৰ আছিলে, নামঘৰত মই সেৱা কৰিলোঁ আৰু তাতে 3 গছ চাকি জ্বলাই আহিলোঁ। তাৰপিছত এয়া চাওক, ঘৰত কিমান ধুনীয়াকৈ চাকি জ্বলি আছে। আন্ধাৰ ৰুমটো কৰি থৈছোঁ, আন্ধাৰত ইমান ধুনীয়াকৈ জিলিকি আছে দেখিছেনে। 3D চাকি বুলি কয় এইকেইটা, এমাজনত পোৱা যায় আৰু অনলাইন বেলেগতো পোৱা যায় যদি নাজানো, মই আনিছিলোঁ এমাজনৰ পৰা। তাৰপিছত এয়া চাওক, আমাৰ ঘৰটো ইমান ধুনীয়া লাগিছে নহয়নে। এইফালে ছাইডত এয়া আমাৰ ভাড়াতীয়াসকলে বনাইছে, এইফালে আমি অকণমান বনাইছোঁ আৰু ওপৰতো লাইট জ্বলাই থৈছে আৰু এইফালে আমি চাকি দিছোঁ আৰু ইমান বতাহ দিছে গতিকে চাকিবোৰ নুমাই গৈছে। কলগছ ঠিক কৰিলে ৰাতিপুৱাই আমাৰ মানুহজনে কলগছ লগালে, মানুহ ঠিক কৰি কলগছখিনি পুতিলে আৰু এইফালে বাঁহ বান্ধি দিছে। এইফালেও চাকি দিয়া হৈছে, বতাহত চাকিবোৰ নুমাই গৈছে, উপায় নাই, লাইটেই বেছি ভাল হয় গতিকে লাইটখিনিও আন্ধাৰত বেছি ভালকৈ দেখিব পৰা নাই। আৰু এয়া বম ফুটোৱাৰ অকণ ভিডিঅ' দেখুৱাম, আপোনালোকে চাই থাকিব ভিডিঅ'টি শেষলৈকে। আৰু ছোৱালীজনীয়ে যিহেতুকে বম ফুটাবলৈ নাজানে, সেইকাৰণে ভয় কৰে, সেইকাৰণে মাৰ ঘৰৰ পৰা মৰা ঠাৰি আনি এনেদৰে তাইক ফুটাবলৈ দিছোঁ। মানুহজনে এইটো ব্যৱস্থা কৰি দিছে। মইনা চুপহি যদি মইনা মেলিব পাহি, মইনা গোন্ধে মলে মলাই যায়, ফুলে কিনো ফুলে মৰমৰে কলি, হালে কি নাহালে বতাহ পা। আৰু তাই ইমান ফূৰ্তি, এইবাৰ তাই অকণমান ডাঙৰ হৈছে ন, সেইকাৰণে তাই এইবাৰহে ভালকৈ পাইছে, ইমান ফূৰ্তি কৰিছে। আৰু এয়া চাওক, মানুহজনে তাইক ব্যৱস্থাটো কৰি দিছে, তাই মানে চাওকচোন ইমান ধুনীয়াকৈ কৰিছে। আমাৰ এখেতে মানে কিছুমান সুবিধা কৰি দিয়ে আৰু ল'ৰা ছোৱালীৰ সুখটোৱে আমাৰ সুখ হয়নে। তাই নোৱাৰে কাৰণে এইটো ব্যৱস্থা কৰি দিছে আৰু তাই কিমান ফূৰ্তি চাওকচোন। আৰু তাইৰ এইবাৰ বহুতকেইটা বন্ধু পালে, ওপৰৰ ঘৰতো এগৰাকী ছোৱালী আছে, তাইৰ নাম মাইছা, আৰু তলৰ ঘৰতো এগৰাকী আছে। এইটো কলগছ ইমান ধুনীয়াকৈ ফুটিছে চাওকচোন। ৰাতি ওলাব এই কাঞ্চি মানা নদুখ মুসুক হাসি ছমা ঘিন্তাং ঘিন্তাং মাদল গজা আহলে মিলি গৰু ৰমাইলো। আৰু এয়া ৰংগুলি বনাইছে আমাৰ তলৰ ঘৰৰ ভাড়াতীয়াই, এতিয়া চাকি দিয়াই নাই, মই ভিডিঅ' কৰিলোঁ, ইমান ধুনীয়াকৈ কৰিছে নহয়নে। মই অৱশ্যে নাজানো, সেইটো কাৰণে মই কৰা নাই, চাকিকেইটাই লগাইছোঁ আৰু ইমান এক্সপাৰ্ট নহয় এইটোৰ বিষয়ে, অলপ সিদিনা কৰিছিলোঁ দেখিছেই নহয়, ইমান বেয়াকৈ কৰিছিলোঁ। আৰু এইফালে চাওক, এয়া ওপৰৰ ঘৰত এয়া ইমান ধুনীয়াকৈ প্ৰথমতে এয়া কৰিছে। তাৰপিছত মই শ্বৰ্টত দেখুৱাইছিলোঁ, আপোনালোকে হয়তো দুই এজনে চাইছে, যিসকলে নাই চোৱা চাব পাৰিব, শ্বৰ্টত দেখুৱাইছোঁ। ৰাম সীতা বনাইছে, ইমান ধুনীয়াকৈ বনাইছে, সঁচাই ভাল লাগিলে, চাবলৈ আহিলোঁ। আৰু এইখিনি বনাইছে চাওক, চাউলেদি বনাইছে, চাউলখিনি হালধীয়া কালাৰ কৰি ইমান ধুনীয়াকৈ বনাইছে, সঁচাই আপ্লুত হ'লোঁ। মই অৱশ্যে এইটোৰ বিষয়ে একেবাৰে নাজানো, এনেকুৱাকৈ বনাবতো সম্ভৱেই নহ'ব মোৰ কাৰণে, মই অকণমান কেতিয়াবা বনাওঁ আৰু, কিন্তু ইমান ভাল নহয়। ইমান ধুনীয়াকৈ কৰিছে, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ হয়নে বাৰু। ভাল লাগিছেনে বাৰু, আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। নিশ্চয় ভাল লাগিছে নহয়নে, বহুত ধুনীয়া বনায়, আগতেও বেলেগ বেলেগ বনাইছে, কিন্তু এইবাৰ এয়া ৰাম সীতা বনাইছে, ভাল লাগিছে, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। জুলতি ওলালে তৰাতি ওলাব, ডাঁড়া পাৰি ঘামে लाग्यो मन मेरो भयो रमाइलो,
लाग्यो मन मेरो भयो रमाइलो सँगै बसौँ हाँसेर माया प्रीति लौ है साटेर घिन्तङ घिन्तङ मादल बजाऊ आऊ हामी मिली गरौँ रमाइलो এইফালে আকৌ আকাশবন্তি এটা আনিছিলে দুটামানে আনিছিলে আৰু লগাবলৈ চেষ্টা কৰি আছোঁ আমি আৰু এইবাৰ আকাশবন্তিকেইটা ইমান ভাল নহ'ল আৰু ইমান চেষ্টা কৰি আছোঁ উৰিব পৰাই নাই এইটো কি হয় নাজানো আৰু চেষ্টা কৰি আছে মই ভিডিঅ' কৰি আছোঁ আৰু মানুহজনে এয়া লগাইছে এটা উৰিছে কিন্তু এটা উৰিব নোৱাৰিলে মানে কি হ'ল জানো বতাহৰ কাৰণে হ'ল নে কি হ'ল নাজানো উৰিবলৈ নোৱাৰিলে পৰিহে গ'ল কিন্তু এটা বাৰু হৈছে আগতে বহুত কেইটা এনেকৈ উৰাইছিলোঁ বাৰু এবাৰ এটা কিবা খেলি মেলি হ'ল সম্ভৱ বস্তুটো বেয়া নেকি আপোনালোকে উৰাইছেনে নাই বাৰু ভাল লাগে ন কিন্তু মনটো অকণ বহুত দুখ লাগে হাতৰ পৰা যে এই আকাশবন্তিটো উৰি পেলাই গুচি যায় সঁচাই দুখ লাগে ন আপোনালোকৰ অনুভৱ কেনেকুৱা বাৰু নাজানো আমাৰ মানুহজনেও কৈছে যে মনটো বৰ দুখ লাগে ন হাতৰ পৰা উৰি গুচি যায়গৈ ক'ত যায়গৈ সেইটো এটা কিবা এটা বেলেগ এটা অনুভৱ ন বুকুৱে উকিয়াই বুকুৱে উমান পাই সুধিৰেই বুকু ভাগি যায় জোনটি যাবনে উৰি এতিয়া বতাহটো দিয়াৰ কাৰণে দিগদাৰ আছে ন কাপোৰখন পুৰিলে দিগদাৰ নাযায় আকাশবন্তি নাই এইটো আকাশবন্তি উৰি নগ'ল পিছৰটো চাওকচোন এয়া উৰি যাব চাব মলে মলাই যায় ফুলে কিনো ফুলে মৰমৰে কলি হালে কি নাহালে বতাহ পাই জোনক জানো সুধিছা জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধিছা বুকুৱে উকিয়াই বুকুৱে উমান পাই সুধিৰেই বুকু ভাগি যায় জোনটি ওলালে তৰাতি ওলাব कान्छी माना नदुखाऊ मुसुक हाँसी छेउमाऊ घिन्तङ घिन्तङ मादल बजाऊ आऊ हामी मिली गरौँ रमाइलो हो घिन्तङ घिन्तङ मादल बजाऊ आऊ हामी मिली गरौँ रमाइलो এইফালে এখন টেংক দিছিলে আমাৰ ওপৰ ঘৰে ছোৱালীজনীক গিফ্ট দিছিলে তো এইটো ফুটে টেংকত যেনেকৈ বোম ফুটে তেনেদৰে ফুটে এইফালে এয়া কলগছ লগাইছে আৰু আমাৰ ঘৰ এয়া চাওক চাকি নুমায়ে গ'ল এতিয়া বৰ্তমান আৰু ইমান ধুনীয়াকৈ এইখিনি বহুত কষ্ট কৰি একেতে কলপুলিকেইটা ৰুলে মানুহ দুজন লগাই আৰু এইফালে বোম ফুটাই আছে ৰৈ ৰৈ উচুপে আজলি কৰি কোনে আহিব হাত বোলাই জোনক জানো সুধিছা জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধিছা বুকুৱে উকিয়াই বুকুৱে উমান পাই সুধিৰেই বুকু ভাঙি যায় জোনটি ওলালে তৰাতি ওলাব তৰা পাৰি ঘামে लाग्यो मन मेरो भयो रमाइलो
এটা নতুন বোম এইবাৰ দেখিলোঁ হানি বি আৰু একদম উৰি যায় মৌমাখিৰ দৰে উৰি যায় দেখিবলৈ ভাল লাগিলে আপোনালোকক দেখুৱাম আৰু চাওকচোন কিমান ধুনীয়াকৈ উৰি গৈছে দেখিবলৈ ইমান ভাল লাগিছে আৰু সৰু দেখাটো মৰম লাগে এইটো চাওক ইমান ধুনীয়া এইটো কয় হানি বি আৰু এইটো একদম পটককৈ উৰি গুচি যায় কোনফালে উৰে ধৰিবই নোৱাৰি লগাওঁতে চাই থাকিব কেনেকৈ উৰি যায় চাব দেই আকৌ এটা লগাইছে এইটো চাওক ভালকৈ ভিডিঅ'টো উঠাবলৈ নোৱাৰোঁ ইমান পটককৈ উৰি যায় নতুনকৈ দেখিলোঁ তাকে ভিডিঅ' কৰিলোঁ চাওকচোন ইমান ধুনীয়া লাগিছে আজিকালি বম বোলে কি ওলাই আৰু ধৰিবই নোৱাৰি আৰু দেই বম ফুটাই মেলি হ'ল এতিয়া আকৌ আমি ওলাই আহিছোঁ অকণ ফুৰিবলৈ আহিছোঁ লাইটিংখিনি চাম আৰু মানুহজনে আকৌ ক'লে ঘৰতে ভাত বনাব নালাগে আজি বাহিৰতে খাম তো ভালেই পালোঁ এতিয়া ওলাই আহিছোঁ অকণমান বাহিৰলৈ লাইটিংখিনি আপোনালোকক দেখুৱাম চাই থাকিব ইমান লাইটিং এইফালে নাই বাৰু দুটামান দেখিলোঁ তাকে দেখুৱাই আহি আছোঁ বম ফুটাই আছে ৰাইজে ভাল লাগে এয়া চাওক PVC এইটো ইমান ধুনীয়াকৈ সজাইছে চাওকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়নে এতিয়া আমি গৈ আছোঁ বাইদেউৰ ঘৰত আৰু আমি আজি ডিনাৰটো কৰিম খাইচাঙত আমি খায়ে থাকোঁ খুব ধুনীয়া বনাই খুব টেষ্টি আৰু যিসকলে এবাৰ খাইচাঙত খায় তেওঁলোকে আৰু দ্বিতীয় দিন বেলেগত খাবলৈ মন নকৰে নগাঁৱৰ বাসীসকলক কৈছোঁ আৰু বাহিৰৰ পৰা যদি আপোনালোকে আহে নগাঁৱলৈ তেন্তে খাইচাঙত নিশ্চয় খাব পাৰিব বহুত টেষ্টি বনাই খাবলৈ খুবেই ধুনীয়া হয় আৰু এতিয়া আমি গৈ আছোঁ বাইদেউৰ ঘৰত আমি বাহিৰত খাম বুলি কোৱাৰ কাৰণে বাইদেউ ক'লে ময়ো খাম গতিকে বাইদেউক ল'বলৈ গৈ আছোঁ এইফালে এয়া বাইদেউৰ ঘৰ আমি পাই গ'লোহি লাইটিং ধুনীয়াকৈ কৰিছে কাষতে সেইটো ঘৰটো চাওকচোন ইমান ধুনীয়াকৈ লাইটিং কৰিছে তো আমি এতিয়া আহি আছোঁ বাইদেউৰ ঘৰৰ পৰা আৰু এইফালে চাওক লাইটিং ইমান ধুনীয়া হৈছে আৰু আমি আহি পাই গ'লোহি খাইচাঙত আৰু আমি খালোঁ পোলাও চিকেন পনীৰ নান ৰুটি ভাত ডাল ফ্ৰাই এইখিনি মই খোৱা নাই অৱশ্যে মই আৰু বাইদেউ মানে মায়ে চিকেন খোৱা নাই বাকী সকলোৱে চিকেন খাইছে কাৰণ অমাৱস্যা যে তো ল'ৰা ছোৱালীটো নেমানে গতিকে সিহঁতে খাইছে আমি এইখিনিকে খালোঁ আৰু লাষ্টত খালোঁ কফি একাপ তো আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু তো আজিলৈ বিদায় লৈছোঁ পুনৰ লগ পাম নমস্কাৰ